নমস্কাৰ মই হোমেন মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ'টো হ'ল ফেচবুকত কালাৰফুল ষ্টেটাছ হওক মেছেজ বা কমেন্ট কিদৰে দিব পাৰি ফ্ৰন্ট আৰু বেকগ্ৰাউণ্ড দুটাই আমি আলোচনা কৰিম প্ৰথমে আপুনি প্লে ষ্টৰত গৈ পেলাই ফেচবুক লাইট সাৰ্চ বাৰ ফেচবুক লাইট FB লাইট বুলি সাৰ্চ কৰক সার্চ কৰিলে এটো হৈছে ফেসবুক লাইট এটো মোৰ তাত আপডেট দেখাই আছে মই আপডেট দি লৈছো আপোনালোকে ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি লওক মোৰ ইতিমধ্যে ৰেজিষ্টাৰ কৰা আছে ফেসবুক একাউণ্ট দি তাৰ পিছত প্লে ষ্টৰত গৈ পেলাই টাইপ কৰক কালাৰ পিকাৰ COLORPICKER কালাৰ পিকাৰ এটো ডাউনলোড কৰি লওক এটো মোৰ তাত ইতিমধ্যে ডাউনলোড কৰা আছে এটো ওপেন কৰি লৈছো তাৰ পিছত ইয়াতে গৈ ক্লিক কৰি লওক তাৰ পাছত কালাৰ পিকাৰ ক্লিক কৰক কালাৰ পিকাৰ ক্লিক কৰিলে এনে ধৰণৰ এটা ইন্টাৰফেস খুলি যাব ইয়াত আপুনি ক্লিক ইছামতে এটা কালাৰ চুজ কৰি লওক ওকে মই এটা কালাৰ সিলেক্ট কৰি লৈছো তাৰ পিছত এটো সাইডত থকা কপি কৰি লওক কপি অপচনত তাৰপিছত মিনিমাইজ কৰি FB লাইটত যাওক FB লাইটত গলে আপুনি দেখা পাব মই ইয়াতে এটা কমেন্ট দিছো এটো মোৰ ফ্ৰেন্ড কমেন্ট কৰিছো ইয়াতে আপুনি টাইপ কৰক greater than FG equal to greater than FG small letter FG equal to যেটো কপি কৰিছিল আমি ইতিমধ্যে হেতু আপোনালোকে পেস্ট কৰি লওক পেস্ট কৰিলে যেটো হেজ তোৰ পৰা ইফালে কাটি পেলাই FG লৈকে লৈ আনক এখিনি কাটি দিয়ক এখিনি আমাৰ দৰকাৰ নাই কালাৰ কোডটো খালি দৰকাৰ তাৰ পিছত ইয়াত লেস দেন চিনটো দি দিয়ক হয় এটো দিয়াৰ পিছত আপোনাক স্পেস দি জি ইচ্ছা তাকে কমেন্ট কৰক এতিয়া আপোনাৰ নিজৰ কমেন্টটো টাইপ কৰক জি দিব বিচাৰে মই নাইস পিক বুলি দিও নাইস পিক ওকে এতিয়া এটো কমেন্ট কৰি দিলো এ আপুনি দেখিবলৈ পাইছে নীলা হৈ উঠিছে মোৰ কমেন্টটো চেঞ্জ হৈছে কালাৰ এটো নীলা এটো মই বেলেগ কালাৰ চুজ কৰিছো এটো ৰেড কৰি লৈছো ৰেড কালাৰ চুজ কৰিলো আপুনি একে মেথড একে সেম মেথড ইয়াতে মই ইয়াতে কমেন্ট কৰি দিছো দেখাবলৈ তো সব পাৰে ইয়াতে একে greater than FG equal to color code to paste কৰি দিয়ক পেস্ট কৰি পেলাই হ্যাশ কিটোৰ পৰা ইফালে এখিনি কাটি দিয়ক কাটি দিলে অকল কালাৰ কোডটো হে আমাৰ দৰকাৰ তাৰ পিছত greater less than দি দিয়ক হয় তাৰ পাছতে আপুনি স্পেস দি স্পেসটো দি ইচ্ছামতে আপোনাৰ কমেন্ট টাইপ কৰক আপুনি মাল্টিপল কালাৰো চুজ কৰিব পাৰে যিকোনো কালাৰ চুজ কৰি ল'ব পাৰে ধৰক এটা ওৱৰ্ড লিখিলে তাৰ পিছত কালাৰ greater than FG লিখি আকৌ কালাৰ বেলেগ কালাৰৰ কালাৰ কোড বহুৱাই পেলাই আকৌ কমেন্টটো কৰিলে তেতিয়া আপোনাৰ কমেন্টটো বেলেগ বেলেগ কালাৰৰ হৈ উঠিব মই ইয়াতে দেখাই দিছো এতে কালাৰ অপচন এটো গ্ৰীন কৰি লৈছো মই লাইট গ্ৰীন কৰি লোৱাৰ পিছতে আপুনি দেখিবলৈ পাব ইয়াতে greater than FG equal to color code paste has কিৰ পৰা ইফালে এখিনি ট্ৰাস্ট কালাৰ কাটি দিব লাগে FG ইকুৱেল আনি ইয়াতে লেস দেন বহুৱাই দিয়ক হয় ইয়াৰ পিছত আপোনাৰ পিছৰ কমেন্ট খিনি টাইপ কৰক ধুনিয়া মই ইয়াতে লিখিছো ধুনিয়া লাগিছে দেই মজা বুলি লিখিছো এনে সিম্পল আপোনালোকক দেখাবৰ বাবে এটো টাইপ কৰি দিছো বাৰু আপোনালোকে ইয়াৰ বেকগ্ৰাউণ্ড কালাৰটোৰ ফ্ৰন্ট কালাৰটো চেঞ্জ হৈ আছে বৰ্তমান কিন্তু আপুনি ইয়াৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিব পাৰে বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ আপোনালোকে সেম মেথড greater than লিখি পেলাই BG
BG ইকুৱেল টু লিখি কালাৰ কোডটো টাইপ কৰি হেজ কিৰ পৰা ইফালে কাট কৰি পেলাই কমেণ্টটো লিখিলে আপোনাৰ বেকগ্ৰাউণ্ডৰ কালাৰটো চেঞ্জ হৈ যাব যি কালাৰ চুজ কৰে আপুনি ইচ্ছামতে আপুনি কালাৰ যিকোনো কালাৰ চুজ কৰি ল'ব পাৰে হয় মই ইয়াতে দেখাই দিছোঁ ইয়াতে কালাৰ কোড কপি কৰিছোঁ ইয়াতে বেলেগ বেলেগ কালাৰ দি কমেণ্ট দিব পাৰি ইয়াতে ডট 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 দি দিছোঁ এনে চিম্পল দি দিছোঁ আৰু কমেণ্ট এইটো চাই লওক ৰঙা আৰু সেউজীয়া হৈ উঠিছে মোৰ কমেণ্টটো আৰু আপুনি বেলেগ বেলেগ নিজৰ ইচ্ছামতে কালাৰ চুজ কৰিলে কালাৰ কোড পেষ্ট কৰি কমেণ্ট কৰিব পাৰে ইয়াতে মই ফটো একপি পোষ্ট কৰি দেখাই দিছোঁ ইয়াতে গৈ ফটো চুজ কৰি লৈছোঁ ইয়াতে মোৰ ফটো ওকে এইটো উচু সেল্ফ ডিফেন্স ক্লাছৰ ফটো একপি এইটো পোষ্ট কৰি দিছোঁ মই ফেচবুকত ইয়াতে টাইপ কৰিছোঁ একেই সেম মেথড greater than fg equal to color code to paste কৰি color choose কৰিলে color code to paste কৰি hash key পৰা ইফালে trash color to কাটি পেলাই ইফালে less than বহুৱাই ইফালে যি পোষ্ট কৰে এটো ইচ্ছামতে কৰিলে হল মই দিছো উচু self defense class in Borsola high school আপোনালোকে ইয়াত মাল্টিপল কালাৰ চুজ কৰি পেলাই কমেন্ট কৰিব পাৰে পোষ্ট কৰিব পাৰে বা মেছেজও কৰিব পাৰে এনিথিং কৰিব পাৰে সব কৰিব পাৰে ইয়াতে আপুনি মাত্ৰ কালাৰ কোড কেটা কপি পেষ্ট কৰিলে হ'ল মই ইয়াতে টেগ কৰি লৈছো মোৰ ফ্ৰেন্ড কেজন মানুহ বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ একে বিজি খালি গেটাৰ দেনৰ পিছত বিজি টাইপ কৰি পেলাই কালাৰ কোডটো পেষ্ট কৰিলে হ'ল যদি কিবা বুজি নাপায় মোক তলত কমেন্ট কৰিব এটো পেষ্ট কৰি দিছো এইটো চাব পাইছে এইটো ৰঙা ৰেড কালাৰ হৈ উঠিছে মোৰ পোষ্ট এটা আপুনি দেখিবলৈ পাইছে এপ্লিকেশন কেটাৰ মই লিংক তলত ডেসক্ৰিপচনত দি দিম বাৰু কালাৰ পিকাৰৰ দিম এফবি লাইটৰ দি দিম এটা আপুনি যিকোনো কালাৰ চুজ কৰি কমেন্ট পোষ্ট বা মেছেজ কৰিব পাৰে আৰু বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিবলৈ খালি বিজি টাইপ কৰিব লাগে greater than বিজি তাৰ পিছত এটো দেখিবলৈ পাইছে ৰঙা বেকগ্ৰাউণ্ড আছে বা আপুনি যিকোনো বেকগ্ৰাউণ্ড নিজে চুজ কৰি ল'ব পাৰে দেখাইছো মই খালি থ্যাঙ্কস ফৰ ওয়াচিং যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম